নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ। মই গাফাৰ হুছেইন। আজিৰ ভিডিঅ' লৈ আহিছোঁ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াই 5,000 এপ্ৰেণ্টিছ ট্ৰেইনীৰ পোষ্টৰ নটিফিকেশ্যন জাৰি কৰিছে। যদি আপুনি প্ৰথমবাৰলৈ মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মোৰ ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপুনি চাব পাৰে। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াই অল ইণ্ডিয়াত 5,000 এপ্ৰেণ্টিছৰ বিজ্ঞাপন জাৰি কৰিছে। তাৰে জেনেৰেলত 2,159টা পোষ্ট, EWSৰ 500টা পোষ্ট, OBC 1,162টা পোষ্ট, SC 763টা পোষ্ট, ST 416টা পোষ্ট আছে। ইয়াৰ ভিতৰত অসমৰ 135টা পোষ্ট আছে। শিক্ষাগত অৰ্হতা: এই পোষ্টত এপ্লাই কৰিবলৈ হ'লে গ্ৰেজুৱেট হ'ব লাগিব আৰু বেংকৰ নিয়ম মতে ফিজিকেল ফিট হ'ব লাগিব। কেণ্ডিডেটসকলৰ স্থানীয় ভাষাত অৰ্হতা থাকিব লাগিব। ক্লাছ 8, 10, 12 গ্ৰেজুৱেশ্যন লেভেলত যিকোনো এটা ছাবজেক্টত স্থানীয় ভাষা হ'ব লাগিব। বয়স: এই পোষ্টত এপ্লাই কৰিবৰ বয়স হৈছে 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰৰ হ'ব লাগিব। SC, STৰ 5 বছৰ ৰেহাই আছে। OBC 3 বছৰ ৰেহাই। PWBDৰ 10 বছৰ ৰেহাই পাব। মাচুল: এই পোষ্টত এপ্লাই কৰিবলৈ আনৰিজাৰ্ভৰ বাবে 800 টকা জমা দিব লাগিব। SC, ST ওমেনৰ বাবে 600 টকা দিব লাগিব। PWBDৰ বাবে 400 টকা দিব লাগিব। এপ্লাই অনলাইনতহে কৰিব লাগিব। এই পোষ্টত এপ্লাই কৰাৰ অনলাইন আৰম্ভ হৈছে 20 মাৰ্চ 2023 পৰা 3 এপ্ৰিল 2023 লৈ। বন্ধুসকল, এই পোষ্টসমূহ সম্পূৰ্ণ কণ্টেক্সুৱেল পোষ্ট হয়। এই পোষ্টসমূহ এবছৰলৈকেহে প্ৰযোজ্য হয়। এই পোষ্টসমূহৰ ষ্টিপেণ্ড বা দৰমহা দিয়া হ'ব এনেধৰণৰ: ৰুৰেল ছেমি আৰবান ব্ৰাঞ্চসমূহত মাহিলী 10,000 টকা আৰু DA 225 টকাকৈ, আৰবান ব্ৰাঞ্চসমূহত 12,000 টকা আৰু DA 300 টকাকৈ দিব আৰু মেট্ৰ' ব্ৰাঞ্চসমূহত 15,000 মাহিলী আৰু 350 টকাকৈ DA দিব। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।